হেল্ল' অসমবাসীৰ ইতিমধ্যে 2023 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাখনৰ অন্ত পৰিল আৰু অষ্ট্ৰেলিয়াই ভাৰতক হৰুৱাই ষষ্ঠবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটৰ খিতাপ অৰ্জন কৰিলে। চেষ্টা তেওঁলোকে সম্পূৰ্ণ কৰিছিল, কিন্তু নিউয়ৰ্ক আৰু অষ্ট্ৰেলিয়াৰ দলটোৱে ভাৰতক অৱশেষত সেৱা মানিবলৈ বাধ্য কৰাই দিলে। বাৰু সেয়া যি কি নহওক, টপ 10 আছামিছৰ আমাৰ আজিৰ ভিডিঅ'টোত 2023 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাখনৰ শীৰ্ষৰ 10টা শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সবিশেষ লৈ মই উপস্থিত হৈছোহি আপোনালোকৰ ওচৰত। গতিকে আহক বেছি পলম নকৰি আমাৰ আজিৰ তালিকাখন আৰম্ভ কৰি দিওঁ। নম্বৰ 1, সৰ্বাধিক ৰাণ বিৰাট কোহলি। এইবাৰ বিশ্বকাপত খেলা 11খন খেলত বিৰাট কোহলিয়ে গড়ে 95.62 কৈ সৰ্বমুঠ 765 ৰান সংগ্ৰহ কৰিছিল, য'ত তেওঁ 3টা শতকৰ লগতে 6টাকৈ অৰ্ধশতকো অৰ্জন কৰিছিল। কিন্তু তেওঁৰ এই দুৰ্দান্ত প্ৰদৰ্শনেও ভাৰতক বিশ্বকাপ জয়ৰ সোৱাদ দিবলৈ সক্ষম নহ'ল। উল্লেখযোগ্য যে এখন বিশ্বকাপত কোনো এজন খেলুৱৈৰ দ্বাৰা সংগ্ৰহ কৰা সৰ্বাধিক ৰানে হৈছে 765 ৰান, যিটো ৰেকৰ্ড এতিয়া বিৰাট কোহলিৰ নামত আছে। নম্বৰ 2, সৰ্বাধিক উইকেট মহম্মদ ছামী। ভাৰতৰ ষ্টাৰ ফাষ্ট বলাৰ মহম্মদ ছামীয়ে 2023 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাখনত মাত্ৰ 7খন খেল খেলি সৰ্বমুঠ 24টা উইকেট দখল কৰিছিল। তেওঁ নিজৰ এই দুৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে প্ৰতিযোগিতাখনত 3বাৰকৈ 5টা বা ততোধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছিল, য'ত নিউজিলেণ্ডৰ লগত হোৱা প্ৰথম ছেমিফাইনেল খেলখনত 57 ৰান দি 7টা উইকেট দখল কৰাটোৱেই আছিল তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। নম্বৰ 3, সৰ্বাধিক দলীয় স্ক'ৰ দক্ষিণ আফ্ৰিকা। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলা বিশ্বকাপৰ চতুৰ্থ খেলখনত শ্ৰীলংকাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই পোনপ্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 5 উইকেটৰ বিনিময়ত বিশাল 428 ৰান সংগ্ৰহ কৰিছিল, য'ত দক্ষিণ আফ্ৰিকাৰ হৈ কুইণ্টন ডি কক, ভাণ্ডাৰ ডুচেন আৰু এইডেন মাৰ্ক্ৰম এই তিনিওজন খেলুৱৈয়ে চেঞ্চুৰী কোবাইছিল। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই 44 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 326 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। নম্বৰ 4, সৰ্বনিম্ন দলীয় স্ক'ৰ শ্ৰীলংকা। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলা 33 নম্বৰ খেলখনত ভাৰতে বান্ধি দিয়া 358 ৰানৰ লক্ষ্য আগত লৈ নমা শ্ৰীলংকা দলটোৱে 19 অভাৰ 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 55 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, আৰু এনেদৰে এইবাৰ বিশ্বকাপত তেওঁলোকে সৰ্বনিম্ন দলীয় স্ক'ৰ কৰা দলত পৰিণত হৈছিল। শ্ৰীলংকাৰ এই শোচনীয় বেটিঙৰ মূলতে আছিল ভাৰতীয় ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু মহম্মদ ছামীৰ দুৰ্দান্ত প্ৰদৰ্শন। তেওঁলোক তিনিওজনে মিলি 17 অভাৰত মাত্ৰ 42 ৰান খৰচ কৰি শ্ৰীলংকাৰ 9জন খেলুৱৈক আউট কৰিছিল, আৰু ইয়াৰে ভিতৰত মহম্মদ ছামীয়ে 5 অভাৰ বলিং কৰি 18 ৰানৰ বিনিময়ত 5টা উইকেট দখল কৰিছিল। নম্বৰ 5, ব্যক্তিগত সৰ্বাধিক স্ক'ৰ গ্লেন মেক্সৱেল। অষ্ট্ৰেলিয়াৰ ষ্টাৰ বেটছমেনজনৰ এই ইনিংছটো বাৰু কোন ক্ৰিকেট প্ৰেমীয়ে পাহৰিব পাৰিব। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলা বিশ্বকাপৰ 39 নম্বৰ খেলখনত আফগানিস্তানে বান্ধি দিয়া 292 ৰানৰ লক্ষ্যৰে নমা অষ্ট্ৰেলিয়া দলটোৱে মাত্ৰ 91 ৰানতে 7টাকৈ উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ দিশে গতি কৰিছিল। কিন্তু সেইখিনি সময়তে গ্লেন মেক্সৱেলে ৰুদ্ৰৰূপ ধাৰণ কৰি মাত্ৰ 128টা বলত 201 ৰানৰ এটা বিধ্বংসী ইনিংছ খেলি অষ্ট্ৰেলিয়াক নিজৰ লক্ষ্যস্থানত উপনীত কৰাইছিলগৈ। তেওঁ এই ইনিংছটোত 21টা 4 আৰু 10টা আকাশলংঘী ছিক্সাৰ কোবাইছিল। নম্বৰ 6, ব্যক্তিগত শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন মহম্মদ ছামী। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত যোৱা 15 নৱেম্বৰ তাৰিখে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত খেলা প্ৰথমখন ছেমিফাইনেলত ভাৰতীয় দলটোৱে বান্ধি দিয়া বিশাল 398 ৰানৰ লক্ষ্য আগত লৈ নমা নিউজিলেণ্ড দলটোৰ বাবে এটা দুঃস্বপ্নত পৰিচিত হৈছিল ভাৰতৰ ষ্টাৰ ফাষ্ট বলাৰ মহম্মদ ছামী। সেইদিনা মহম্মদ ছামীয়ে ভাৰতীয় বলিঙক নেতৃত্ব দি 9 অভাৰ 5টা বলত 57 ৰান খৰচ কৰি 7টাকৈ উইকেট দখল কৰি নিউজিলেণ্ডৰ বিশ্বকাপ 23ৰ যাত্ৰা ছেমিফাইনেলতে সমাপ্ত কৰি দিছিল। উল্লেখযোগ্য যে মহম্মদ ছামীৰ এই প্ৰদৰ্শনটো এদিনীয়া ক্ৰিকেটত যিকোনো ভাৰতীয় বলাৰৰ দ্বাৰা কৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ আগতে কোনো ভাৰতীয় বলাৰে এখন এদিনীয়া খেলত 7টা উইকেট দখল কৰিব পৰা নাছিল। নম্বৰ 7, সৰ্বাধিক শতক কুইণ্টন ডি কক। দক্ষিণ আফ্ৰিকাৰ উইকেট কিপাৰ বেটছমেন কুইণ্টন ডি ককৰ বাবে 2023 বিশ্বকাপখন আছিল অতিকে স্পেচিয়েল, কাৰণ বিশ্বকাপ আৰম্ভ হোৱাৰ আগেয়ে তেওঁ ঘোষণা কৰিছিল যে বিশ্বকাপৰ পিছতে তেওঁ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল'ব। কিন্তু নিজৰ জীৱনৰ অন্তিমখন এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ কৰা প্ৰদৰ্শন সদায় স্মৰণীয় হৈ ৰ'ব, কাৰণ এইবাৰ বিশ্বকাপত তেওঁ 10খন খেল খেলি 4টা শতকৰ সহায়ত 594 ৰান সংগ্ৰহ কৰিছিল, য'ত বাংলাদেশৰ লগত খেলা এখন খেলত 140টা বলত সংগ্ৰহ কৰা 174 ৰানৰ ইনিংছটোৱে আছিল তেওঁৰ ব্যক্তিগত সৰ্বাধিক স্ক'ৰ। নম্বৰ 8, সৰ্বাধিক ছিক্সাৰ ৰোহিত শৰ্মা। ভাৰতৰ কেপ্টেইন ৰোহিত শৰ্মাই এইবাৰ বিশ্বকাপত প্ৰথম অভাৰৰ পৰাই যি ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিল, তাৰ ফলত বিপক্ষৰ প্ৰতিটো দলৰে বোলাৰসকল আৰম্ভণিৰ পৰা বেকফুটত গুচি গৈছিল। ৰোহিত শৰ্মাই এইবাৰ বিশ্বকাপত 11খন খেল খেলি সৰ্বমুঠ 597 ৰান সংগ্ৰহ কৰিছিল, য'ত তেওঁ 31টা ছিক্সাৰ কোবাইছিল। ফাইনেল খেলখনতো ৰোহিত শৰ্মাই আৰম্ভণিৰে পৰা অষ্ট্ৰেলিয়ান বোলাৰসকলক কোবাবলৈ আৰম্ভ কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ ইনিংছটো মাত্ৰ 31টা বলত 47 ৰানতে সীমাবদ্ধ হৈ ৰৈ গৈছিল।
নম্বৰ 9 আটাইতকৈ দীঘলীয়া ছিক্সাৰ ডেৰেল মিচেল। নিউজিলেণ্ডৰ মিডল অৰ্ডাৰ বেটছমেন ডেৰেল মিচেলে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত খেলা প্ৰথমখন ছেমি ফাইনেলত ৰবীন্দ্ৰ জাদেজাৰ বিপক্ষে 107 মিটাৰ দীঘল এটা বিশাল ছিক্সাৰ কোবাইছিল। উল্লেখযোগ্য যে এই খেলখনত ভাৰতে বান্ধি দিয়া বিশাল 398 ৰানৰ লক্ষ্যৰে নমা নিউজিলেণ্ডে 48 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 327 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু নিউজিলেণ্ডৰ হৈ ডেৰেল মিচেলে 119টা বলত সৰ্বাধিক 134 ৰানৰ এটা ইনিংছ খেলিছিল। নম্বৰ 10 সৰ্বাধিক ৰানৰ পাৰ্টনাৰশ্বিপ 273 ৰান। ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত 5 অক্টোবৰ তাৰিখে খেলা বিশ্বকাপৰ প্ৰথমখন খেলতেই ইংলেণ্ডে বান্ধি দিয়া 283 ৰানৰ লক্ষ্যৰে নমা নিউজিলেণ্ডে 10 ৰানতে প্ৰথমটো উইকেট হেৰুৱাইছিল। কিন্তু তাৰ পিছত নিউজিলেণ্ডৰ অপেনাৰ বেটছমেন ডেভন কনৱে আৰু ভাৰতীয় মূলৰ খেলুৱৈ ৰচিন ৰবীন্দ্ৰই 211টা বলত 273 ৰানৰ এটা বিশাল অভিজিত পাৰ্টনাৰশ্বিপ গঢ়ি নিউজিলেণ্ডক অনায়াসে 283 ৰানৰ লক্ষ্যত উপনীত কৰাইছিলগৈ। উল্লেখযোগ্য যে এই খেলখনত ডেভন কনৱে 121টা বলত 152 ৰান আৰু ৰচিন ৰবীন্দ্ৰই 96টা বলত 123 ৰানৰ দুটা শতকীয়া ইনিংছ খেলিছিল। এতিয়া ৰাইজ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিবলৈ ওলাইছো। পৰৱৰ্তী ভিডিঅ'টোত এটা নতুন বিষয় লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো। ধন্যবাদ।